গাইস আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যেহেতু আজি বৰষুণ দি আছে, কালি আলহী খাব আহিছিলোঁ, বৰষুণ দিয়াৰ কাৰণে এতিয়া যাব নোৱাৰা হৈ আছোঁ। এতিয়া লগৰীয়াটো কল কৰি আছে, যাবগৈ লাগে। লগৰীয়াটো তাত যাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো আলহী ঘৰৰ পৰা বনাব নোৱাৰিলোঁ, যিহেতু মই অলপ লাজ লাগে, সেইটো কাৰণে ফিল্ডলৈ ওলাই আহি কিনি বনালোঁ। আপোনালোকে বেয়া নাপাব। কেমেৰাটো ইমান দামী কেমেৰা নহয়, যিহেতু বৰষুণ দিয়াৰ কাৰণে কেমেৰাটো ভালকৈ ক্লিয়াৰকৈ ওলাব পৰা নাই। সেইটো কাৰণে আপোনালোকে বেয়া নোপোৱাকৈ চাই থাকিব আৰু কি উপায় নাই, দামী কেমেৰা নহয়। বৰষুণত ভিডিঅ' বনাই আছোঁ, চাওক এইটো ছাতি লৈ আছোঁ। বৰষুণ একদম মানে অলপো বৰষুণ এৰা নাই। কি ক'ম আৰু, বৰষুণ আজি হ'ল নেকি 6-7 দিনমান হ'ল বৰষুণ দিয়া। সেইটো কাৰণে ছাতি লৈ বনাই আছোঁ আৰু। Few moments later. গাইছ এতিয়া মই যাবলৈ ৰেডি, চাই থাকক। এইটো ওলালোঁ, হেলমেট পিন্ধি ল'লোঁ, এতিয়া যাবলৈ ৰেডি। যিহেতু এতিয়া মোৰ কেমেৰা লৈ দিয়া মানুহ নাই, সেইকাৰণে যোৱাটো দেখাব নোৱাৰিম, চাই থাকিব। ডাইৰেক্ট ঘৰত লগ পামগৈ আৰু জোনাইত, চাই থাকিব। ফাইনেলি গাইছ এতিয়া আহি পালোঁ, চাওক এতিয়া জাষ্ট বৰ্তমান আহি পাইছোঁ। চাওক বৰষুণত ভিজি কাপোৰ কানি চাওকচোন কেনেকুৱা হ'ল, একদম ভিজি শেষ। কি ক'ম আৰু, এতিয়া কাপোৰকেইটা সলাই লওঁ, তাৰপিছত পুনৰ লগ পাম। কাপোৰ কানি হ'লে ৰেডি, এতিয়া চাওক এতিয়া যাম লগৰীয়াটো তালৈ। বৰষুণত ভিজি এতিয়া ফাইনেলি পাই গ'লোঁ লগৰীয়াটো। এইটো চাওক লগৰীয়াটো। কি ক'ব আপোনালোকৰ, কিবা কৈ দিয়ে যদি কৈ দিয়ক। ধৰ্মেশ্বৰ ব্লগ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব দেই। আৰু কষ্ট কৰি ভিডিঅ' বনাই আছে। আৰু ইয়াৰো ইউটিউব চেনেল দুইটা আছে, একটা সৰ্ব ব্লগ বুলি আছে, এটা ধৰ্ণে টাকাৰ। চবে চাই দিব। আৰু কি ক'ম, ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিম আৰু। বাই।